এয়া কেৰাহী এটাত মই চুজি দিছোঁ চুজিৰ পেকেট লৈছোঁ মই এয়া 500 গ্ৰাম চুজিৰ পেকেট হয় মই প্ৰথমে এটা পেকেট দি দিলোঁ নেক্সট আৰু এটা পেকেট দি দিছোঁ মুঠতে মই 1 কিলো চুজি আজি বনাম আৰু এয়া মই চুজিখিনি ঢালি দিয়ে কম জুইত কেৰাহীটো গৰম হৈছে তাৰ পিছত মই জুইটো কমাই দিছোঁ দিয়ে খঘনাই লাৰি আছোঁ খুব খঘনাই লাৰিব লাগিব লক্ষ্য ৰাখিব লাগিব যাতে তলত লাগি না যায় মানে চাৰিওফালে আমি লৰাব লাগিব প্ৰথমতে মই আধা ভাজা কৰি লম অকমান কালাৰটো চেঞ্জ হলে মই ইয়াক নমাই লম কাৰণ আমি আকৌ এক ৰিফাইন তেলেৰে বা ঘিৰে ভাজিব লাগিব এয়া মই খুব খঘনাই লাৰি আছো এয়া মোৰ হৈ গৈছে এতিয়া মই ইয়াক নমাই দিম মই এটা বেলেগ ডেক্সি বহাই দিছো বেলেগ ডেক্সিটোত যেহেতুকে মই ইয়াতে বনাম সেইকাৰণে সেই ডেক্সিটো বহাই দিছো আৰু ডাঙৰ ডেক্সি লৈছো তাৰ পিছত মই ইয়াতে ডেক্সিটো গৰম হোৱাৰ পিছতে মই 250 গ্ৰাম মই ইয়াতে কি কৰিছো ৰিফাইন অইল দি দিছো ৰিফাইন তেল হয় ইয়াত ভালদৰে মই ইয়াতে ৰিফাইন তেলেৰে ভাজিম ইয়াতো খুব খঘনাই লাৰিব লাগিব ইফালে সিফালে চাৰিওফালে লৰালে তেতিয়া ই বহি না যায় কাৰণ একফালে মিছ হৈ গলে কি হয় মানে জ্বলা নিচিনা এটা কালাৰ আহে ইয়াত কালাৰ চেঞ্জ হৈ আহিছে তাৰ পিছত মই ইয়াতে ঘি 3 চামুচ দি দিম ঘিটো দিলে কি হয় এটা ভাল মানে হালুৱাত এটা ধুনিয়া এটা গোন্ধও আহে লগতে ঘি দিলে সোৱাদও আহে গমে পাই সকলোৱে তাৰ পিছত মই ইয়াক আকৌ অলপমান লৰাই লম কালাৰ চেঞ্জ হৈছে কালাৰ আৰু আহিব লগা নাই গোল্ডেন কালাৰ আহি গৈছে তাৰ পিছত মই ইয়াতে পানী দিম এতিয়া হৈ গৈছে মোৰ এটা মই আধা লিটাৰ পানী ঢালি দিছো লাগিলে পিছত আকৌ অকমান দিম আজি মই নৰম হালুৱা বনাম যেটো আমাৰ ভিজা ভিজা টাইপৰ হয় একেবাৰে শুকাই নেপেলাও কাৰণ আজি মোৰ সবে বৰাতৰ দিন সেই কাৰণে মই মানে এটো ৰুটিৰ লগত খোৱা হয় সেইভাবে মই আজি অকমান মানে ঢিলা ঢিলাকৈ বনাম তেতিয়া ভাল লাগে খাই এয়া মই অকমান নিমখ দি দিছো আৰু তাৰ পিছত মই ইয়াত 2 কাপ চেনি দি দিছো নিমখটো দিয়াৰ কাৰণে এটো হল যিকোনো মিঠা বনালে অকমান যদি নিমখ দিয়া যায় তেতিয়া হলে মানে আমাৰ যেটো মিঠা জীব বনাও হালুৱাই হওক বা কিবাই হওক সোৱাদটো ধুনিয়াকৈ আহে ফুটি উঠে মিঠাৰ মানে সোৱাদটো আৰু যদি আমি এনে বনাও মিঠা দেও কিন্তু এটা সোৱাদ নাহে কিবা খালি খালি লাগে তাৰ পিছত মই দেখিছে আপোনালোকে ড্ৰাই ফ্ৰুটছ কিনি মই কাটি গুটিখিনি দি দিলো মই কাজু লৈছো কিসমিস লৈছো তেজপাত লৈছো ইলাইচি লৈছো এই গুটিখিনি দি দিছো মই ইয়া দিয়াৰ পিছত ধুনিয়াকৈ লাৰিছো আৰু আপোনালোকে দেখিছে আজি অকমান ঢিলা ঢিলা হৈছে মই শুকাই পেলোৱা নাই তাৰ পিছত এয়া মই ইলাইচি পাউডাৰো দি দিলো ইলাইচিখিনি গুৰি কৰি ভিডিওটো চাই কেনে পালে কমেন্টত জনাব আৰু মোৰ চেনেলত নতুনকৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই বাই ফ্ৰেন্ডস